এইখন আমাৰ ৱেডনেছডে আৰু ছেটাৰডে লগা ফাৰ্মাৰ্ছ মাৰ্কেট বুলি কয়। ইয়াত মানে লোকেল ফাৰ্মাৰবোৰ আহি নিজৰ ঘৰৰ পৰা বাগিচাৰ পৰা বস্তু আনি বেচে আৰু। এইখন ভেজিটেবল মাৰ্কেট। এইখন ইয়াৰ লোকেল মৌজোলৰ পৰা আদি কৰি আপোনাৰ বস্তুবোৰ বেছি মৌজোল আছে, চিৰাপ আছে, পিকল আছে, এইজোপা তুলসী। চাইডত এখন ৰেষ্টুৰেণ্ট হয়। আমাৰ এইটো জেগাৰ বহুত পুৰণা আৰু ফেমাছ ৰেষ্টুৰেণ্ট হয়। কিবা কিবি আছে। এইবোৰ ননি, এইবোৰ ননি। চীজৰ হয়, গোটেইখন চিজ, বেলেগ বেলেগ ধৰণৰ চিজ। এখন মাংসৰ হয়, ধুনীয়া ঘৰ মাংসৰ বস্তু। এইখন ঘৰুৱা পানী, ঘৰুৱা আলু, বেলেগ বেলেগ ধৰণৰ। এইবোৰ প্লাম নেকি? প্লাম। আজি বজাৰ কাৰণে লাগিছে, নানান ধৰণৰ বজাৰ চেল চলি আছে। এইবোৰ চাইকেল, এইখন চাইকেলৰ ভিতৰত দিছে ন কিমান ডাঙৰ বস্তু আছে।